নমস্কাৰ, মই শ্ৰী কনকলতা বৰুৱা দাস। আজি মই অসমীয়া ব্যাকৰণৰ ব্যঞ্জন সন্ধি সম্পৰ্কে ক'ম। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেতিয়া মই আকৌ নতুন নতুন বিষয় লৈ তোমালোকৰ মাজলৈ আহিব পাৰিম। এতিয়া আমি আৰম্ভ কৰোঁ। ব্যঞ্জন সন্ধি। ব্যঞ্জন সন্ধি কাক বোলে? ইয়াৰ আগৰ ভিডিঅ'ত মই ইতিমধ্যে সন্ধি কাক বোলে, স্বৰসন্ধি কি সেই সম্পৰ্কে কৈছোঁ। আজি ব্যঞ্জন সন্ধি সম্পৰ্কে ক'ম। চাবা, ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা স্বৰ বৰ্ণৰ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বোলে। অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ বা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি সন্ধি বা মিলন তাকে ব্যঞ্জন সন্ধি বোলে। হৈছে এতিয়া ব্যঞ্জন সন্ধিৰ কিছুমান নিয়ম আছে। স্বৰসন্ধিৰ যিদৰে আমি নিয়মসমূহ পাইছিলোঁ, ঠিক তেনেদৰে ব্যঞ্জন সন্ধিৰো কিছুমান নিয়ম আছে। চাবা, 1 নম্বৰ, স্বৰবৰ্ণৰ পাছত দ্বিতীয় চ থাকিলে দ্বিতীয় চৰ ঠাইত প্ৰথম চ দ্বিতীয় চ হয়। উদাহৰণ চাবা, অনু যোগ ছেদ। এতিয়া স্বৰবৰ্ণৰ পাছত এই অ, ন, উ, এই উটোৰ পিছত দ্বিতীয় চ আছে। এই একাৰডাল আগত নহয়, চ এই দ্বিতীয় চ থকাৰ কাৰণে এইটো কিহলৈ পৰিৱৰ্তন হৈছে? প্ৰথম চ দ্বিতীয় চলৈ, অৰ্থাৎ চলৈ পৰিৱৰ্তন হৈছে। অনুচ্ছেদ হোৱা নাই, অনুচ্ছেদ হৈছে। ঠিক তেনেদৰে বি যোগ ছেদ, বিচ্ছেদ, চ হৈছে। আকৌ আ যোগ চন্ন, আসন্ন, এয়া চ হৈছে। দ্বিতীয় চটো স্বৰৰ পিছত আছে, গতিকে দ্বিতীয় চটো প্ৰথম চলৈ পৰিৱৰ্তন হৈছে। ঠিক তেনেদৰে পৰি যোগ চন্ন, দ্বিতীয় চটো চলৈ পৰিৱৰ্তন হৈছে, পৰিচ্ছন্ন। বুজি পাইছা? এতিয়া 2 নম্বৰলৈ আহা। বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত স্বৰবৰ্ণ, বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণ অথবা জ, ৱ, হ থাকিলে বৰ্গৰ প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ তৃতীয় বৰ্ণ হয়। এতিয়া এই কথাখিনি বুজিবৰ কাৰণে মই তোমালোকৰ মাজলৈ এইটো লৈ আহিছোঁ। ক ফলাখন তোমালোকক দেখুৱাবলৈ লৈ আহিছোঁ মই। এইটো চাবা, এতিয়া আমাৰ এই যে ক ফলাখন আছে, কৰ পৰা মলৈকে এই 25টা বৰ্ণক 5টা বৰ্গত বিভক্ত কৰা হয়। প্ৰথম বৰ্ণটো, প্ৰথম আখৰ বা প্ৰথম বৰ্ণটো লৈ নামকৰণ কৰা হয়। ক, খ, গ, ঘ, ঙ, এই 5টা ক বৰ্গ। ঠিক তেনেদৰে প্ৰথম চৰ পৰা নিয়লৈকে প্ৰথম চ বৰ্গ, মূৰ্ধন্য তৰ পৰা মূৰ্ধন্য নলৈকে মূৰ্ধন্য ত বৰ্গ, আৰু দন্তীয় তৰ পৰা দন্তীয় নলৈকে দন্তীয় ত বৰ্গ, পৰ পৰা মলৈকে প বৰ্গ। এইদৰে 5টা বৰ্গত এই 25টা বৰ্ণ বিভক্ত কৰা হৈছে। সেইকাৰণে এইকেইটা বৰ্ণক বৰ্গীয় বৰ্ণ বুলিও কোৱা হয়। এতিয়া ইয়াতে যে আমি পাইছোঁ বৰ্গৰ তৃতীয়, চতুৰ্থ বৰ্ণ, বৰ্গৰ ইয়াৰে যিকোনো এটা বৰ্গৰ তৃতীয় বৰ্ণ হ'লে এয়া এই তৃতীয়, এইটো ইয়ালৈকে হ'ব। তাৰপিছত চতুৰ্থ বৰ্ণ হ'লে এয়া চতুৰ্থ, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এইটো এই 5টা বৰ্গৰ যিকোনো চতুৰ্থ বৰ্ণ এইটো পৰিব। পঞ্চম হ'লে এই 5 নম্বৰ বৰ্ণটো পৰিব। মুঠতে বৰ্গৰ যিকোনো এই কৰ পৰা মলৈকে এই যিকোনো বৰ্ণ পৰিলে এইটো বৰ্গীয় বৰ্ণ। এতিয়া মই উদাহৰণ চালে তোমালোকে বুজি পাবা। উদাহৰণবিলাক চাবা। বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত, এতিয়া বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত স্বৰবৰ্ণ থাকিব পাৰে, বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণ থাকিব পাৰে, অথবা জ, ৱ, হ থাকিব পাৰে। তেতিয়া কি হয়? বৰ্গৰ প্ৰথম বৰ্ণৰ ঠাইত তৃতীয় বৰ্ণ হয় সেই বৰ্গৰ। অৰ্থাৎ ইয়াতে চাবা, উদাহৰণটো চালে বুজি পাবা। দিক যোগ অন্ত, ইয়াতে বৰ্গৰ প্ৰথম বৰ্ণ ক বৰ্গৰ প্ৰথম বৰ্ণ হ'ল ক। এতিয়া এই কৰ পাছত স্বৰবৰ্ণ আছে কাৰণে এই কটো কিহলৈ পৰিৱৰ্তন হ'ব? এই বৰ্গৰে তৃতীয় বৰ্ণলৈ পৰিৱৰ্তন হ'ব। এই বৰ্গৰ ক বৰ্গৰ তৃতীয় বৰ্ণ হৈছে গ, গতিকে দিকন্ত নহয় দিগন্ত হৈ যাব, দিগন্ত। দিক যোগ অন্ত, দিগন্ত। ইয়াৰে বৰ্গৰ ক বৰ্গৰ তৃতীয় বৰ্ণ হৈছে। ঠিক তেনেদৰে সজ যোগ আনন, সদানন। ইয়াৰে বৰ্গৰ মূৰ্ধন্য ত বৰ্গৰ তৃতীয় বৰ্ণ, এইটো তৃতীয় বৰ্ণ হৈছে। উদ্যোগ গতি, উদ্গতি, এইটো ত বৰ্গ, এইটো ব্যঞ্জন ত বৰ্গৰ তৃতীয় বৰ্ণ হৈছে দন্তীয় দ, এইটো তৰ ঠাইত দন্তীয় দ, উদ্গতি হৈছে। ত বৰ্গৰ তৃতীয় বৰ্ণ দ, আ আছে, পিছত স্বৰ আছে, ইয়াতো পিছত স্বৰ আছে, মানে এইটো গ আছে, তৃতীয় বৰ্ণ আছে, বৰ্গৰ তৃতীয় বৰ্ণ আছে। সেইকাৰণে এইটো সলনি হৈ প্ৰথমটো তৃতীয় বৰ্ণলৈ এইটো সলনি হৈ গৈছে। উদ যোগ
গতি উদ্গতি তাৰপিছত হত এইটো কি হৈছে এইটো প্ৰথম বৰ্ণটো ট বৰ্ণৰ তৃতীয় বৰ্ণ হৈছে ড ট থ ড এয়া ড লৈ পৰিৱৰ্তন হৈ গৈছে তৃতীয় বৰ্ণ বুজি পাইছা এবাৰ 3 নম্বৰলৈ আহা প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে খন্তেত্ব আৰু দন্তীয় ডৰ ঠাইত প্ৰথম ছ হয় এয়া চাবা হত যোগ চৰিত্ৰ হস চৰিত্ৰ কি পালো আমি প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে ইয়াৰ পাছত কি আছে প্ৰথম ছ আছে গতিকে এই টটো কিহলৈ পৰিৱৰ্তন হ'ব প্ৰথম ছলৈ তা প্ৰথম ছলৈ ইয়াৰ দুটা ছয়সস্য হৈ গ'ল হস চৰিত্ৰ এই টটো ইয়াতে ছ থকা কাৰণে এই প্ৰথম ছলৈ পৰিৱৰ্তন হৈ গৈছে ঠিক তেনেদৰে চলত যোগ চিত্ৰ প্ৰথম ছ পাছত আছে প্ৰথম ছ এই কাৰণে কি হ'ল চলচ্চিত্ৰ হৈ গ'ল দ্বিতীয় ছয়সস্য হৈ গ'ল দুটা ছ হৈ গ'ল ইয়াতে ঠিক তেনেদৰে বিপদ যোগ চিন্তা ইয়াতে ড আছে ইয়াৰ খন্তেত্ব আৰু ডৰ পাছত ডৰ ঠাইত তাৰমানে যদি এইটো ছ আছে এইটো খন্তেত্ব আৰু দন্তীয় এইটো ইয়াতে খন্তেত্ব হৈছে খন্তেত্ব অৰ্থাৎ ব্যঞ্জন্ত বুলিও কোৱা হয় এই দন্তীয় ড আছে ইয়াতে দন্তীয় ড আৰু খন্তেত্বৰ ঠাইত প্ৰথম ছ হৈ গ'ল এয়া ছয়সস্য বিপদ চিন্তা তাৰপিছত এবাৰ 4 নম্বৰলৈ আহা বৰ্গীয় জ বা ঝ পাছত থাকিলে খন্তেত্ব দন্তীয় ডৰ ঠাইত বৰ্গীয় জ হয় এয়া খন্তেত্ব পাছত বৰ্গীয় জ আছে খন্তেত্বটো আকৌ বৰ্গীয় জলৈ পৰিৱৰ্তন হৈছে জগত যোগ জননী জগত জননী মহৎ যোগ ঝনৎকাৰ ঝ আছে ছ পাছত আছে বৰ্গীয় জ বা ঝ পাছত আছে গতিকে ছ পাছত আছে এইটো আকৌ জলৈ পৰিৱৰ্তন হ'ল মহৎ জনৎকাৰ এতিয়া 5 নম্বৰলৈ আহা খন্তেত্ব বা দন্তীয় ডৰ পাছত মূৰ্ধন্যত্ব থাকিলে এইটো খন্তেত্ব আৰু দন্তীয় ডৰ ঠাইত মূৰ্ধন্যত্ব হয় এইটো মূৰ্ধন্যত্ব আছে তৎ যোগ টিকা তৎটিকা এটা দুটা ট তৈতেত্ব এটা এইটো মূৰ্ধন্যত্বলৈ পৰিৱৰ্তন হৈ গ'ল তৎটিকা বৃহৎ যোগ টংকাৰ ইয়াতে মূৰ্ধন্যত্ব আছে গতিকে এইটো এই খন্তেত্বটো মূৰ্ধন্যত্বলৈ পৰিৱৰ্তন হৈ গ'ল বুজি পাইছা 5 নম্বৰটো এবাৰ 6 নম্বৰলৈ আহা 6টো কি আছে খন্তেত্ব বা দন্তীয় ডৰ পাছত মূৰ্ধন্য ড থাকিলে খন্তেত্ব আৰু মূৰ্ধন্য ডৰ ঠাইত মূৰ্ধন্য ড হয় দন্তীয় ডৰ ঠাইত মূৰ্ধন্য ড হয় উদ্যোগ দিন এইটো মূৰ্ধন্য ড আছে এইটো আকৌ মূৰ্ধন্য ডলৈ পৰিৱৰ্তন হৈ গ'ল টটো উদ্দিন বৃহৎ যোগ ডম্বৰু বৃহৎ ডম্বৰু এই খন্তেত্বটো এই যে মূৰ্ধন্য ট আছে পিছত সেইকাৰণে এইটো আকৌ মূৰ্ধন্য ডলৈ পৰিৱৰ্তন হ'ল হৈছে এতিয়া 7 নম্বৰলৈ আহা ল পাছত থাকিলে খন্তেত্ব দন্তীয় ড আৰু দন্তীয় নৰ ঠাইত ল হয় ল পাছত থাকিলে ল চাবা খন্তেত্বৰ পাছত ল আছে গতিকে এই খন্তেত্বটোও ল লৈ পৰিৱৰ্তন হ'ল উদ্যোগ লেখ উল্লেখ লয়লে ল এইটো ল হৈ গ'ল বিপদ যোগ লাভ বিপল লাভ এই ডটো ল হৈ গ'ল খন্তেত্ব দন্তীয় ড আৰু দন্তীয় ন ইয়াতে দন্তীয় ন আছে মহান যোগ লাভ মহাল লাভ ইয়াতে দন্তীয় নটো পৰিৱৰ্তন হৈছে ল লৈ ইয়াতে খন্তেত্বটো ল লৈ পৰিৱৰ্তন হৈছে ইয়াতে দন্তীয় ডটো ল লৈ পৰিৱৰ্তন হৈছে তাৰপিছত 8 নম্বৰলৈ আহা পাছত হ থাকিলে আগত থকা খন্তেত্ব ঠাইত দন্তীয় ড আৰু হৰ ঠাইত দন্তীয় ধ হয় যেনে তৎ যোগ হিত তদ্ধিত এই যে যুক্তাক্ষৰটো আছে এই যুক্তাক্ষৰটো দুটা আখৰ আছে কি আছে ড আৰু ধ দন্তীয় ড আৰু দন্তীয় ধ লগ লাগি কি হৈছে দৈৰ্ঘ্য এইটো এটা যুক্তাক্ষৰ গতিকে আমি কি পালোঁ হ থাকিলে পিছত হ আছে পাছত হ থাকিলে আগত থকা খন্তেত্ব আগত এই যে খন্তেত্বটো আছে দন্তীয় ড হ'ল ইয়াতে দন্তীয় ড হ'ল আৰু হটো কিহলৈ পৰিৱৰ্তন হ'ল ধলৈ পৰিৱৰ্তন হ'ল দৈৰ্ঘ্য ঠিক তেনেদৰে উদ্যোগ হাৰ খন্তেত্বটো কিহলৈ পৰিৱৰ্তন হ'ল দন্তীয় ডলৈ আৰু হটো পৰিৱৰ্তন হ'ল ধলৈ দৈৰ্ঘ্য উদ্ধাৰ ইয়াতে এই যুক্তাক্ষৰটোত ড আৰু ধ সংযুক্ত হৈ আছে ঠিক তেনেদৰে উদ্যোগ হত উদ্ধত ড আৰু ধ ইয়াতে আহি গ'ল ইয়াতে ড আহিল আৰু এই হটো ধলৈ পৰিৱৰ্তন হ'ল বুজি পাইছা এবাৰ 9 নম্বৰলৈ আহা খন্তেত্ব বা দন্তীয় ডৰ ঠাইত
খন্তেত্ব বা দন্তীয় দৰ পাছত তালিব্য হ থাকিলে দুয়ো বৰ্ণ মিলি শস্য হয়, প্ৰথম ছ দ্বিতীয় ছ হয়। যেনে উদ্যোগ শৃংখল, এই খন্তেত্ব আৰু দন্তীয় দ পাছত তালিব্য হ আছে, উদ্যোগ শৃংখল, এইটো কি হৈ গ'ল, এই দুয়োটা বৰ্ণ মিলি এইটো আৰু এইটো বৰ্ণ মিলি শস্য প্ৰথম ছ দ্বিতীয় ছ হৈ গ'ল, এইটো নোহোৱা হৈ গ'ল, এইটো মিলি এইটো হৈ গ'ল, শস্য হৈ গ'ল, উচ্ছৃংখল। তাৰপিছত উদ্যোগ শিষ্ট উচ্ছিষ্ট, এইটো খন্তেত্ব আৰু দন্তীয় দৰ পাছত তালিব্য হ আছে, সেইকাৰণে দুয়োটা মিলি এই খন্তেত্ব আৰু তালিব্য হ মিলি কি হৈ গৈছে, প্ৰথম ছ দ্বিতীয় ছ হৈছে, উচ্ছিষ্ট। বিপদযোগ শান্তি বিপদশান্তি, এইটো শস্যলৈ পৰিৱৰ্তন হ'ল। বুজি পাইছা? এবাৰ 10 নম্বৰটো চোৱা। বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত, বৰ্গৰ প্ৰথম বৰ্ণ মই কৈছোঁ যি বৰ্ণ, ক বৰ্গ হ'ব পাৰে, প্ৰথম ছ বৰ্ণ হ'ব পাৰে, মূৰ্ধন্য ত বৰ্গ বা দন্তীয় ত বৰ্গ, প বৰ্গ, এনেদৰে হ'ব পাৰে। বৰ্গৰ প্ৰথম বৰ্ণ পাছত দন্তীয় ন বা ম থাকিলে আগৰ প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ পঞ্চম বৰ্ণ হয়। যেনে বাক যোগ মই, ইয়াতে ক বৰ্গৰ আছে, এইটো ব্যঞ্জন চিন, এইটোক ব্যঞ্জন চিন কয়। বাক, তাৰমানে বাক নহয় বাক হ'ব, এইটো চিন থাকিলে বাক বুলি ক'ব লাগিব। বাক যোগ মই, বৰ্গৰ প্ৰথম বৰ্ণ, ক বৰ্গৰ প্ৰথম বৰ্ণ ক আছে, বাক যোগ মই, সেইকাৰণে ইয়াতে পঞ্চম বৰ্ণ হ'ব। ক বৰ্গৰ পঞ্চম বৰ্ণ হৈছে ঙ, এইটো বাংময়। এই প্ৰথম বৰ্গটো, এই বৰ্ণটোত মানে মৰি কি হৈছে, পঞ্চম বৰ্ণ হৈছে বাকময় বাংময়, বাক যোগ মই বাংময়, ঙ হৈছে পঞ্চম বৰ্ণ। পৰাগ যোগ মুখ পৰাংমুখ, এইটো পঞ্চম বৰ্ণ হৈছে, এই ক বৰ্গৰ পঞ্চম বৰ্ণ ঙ হৈছে ইয়াতে পৰাংমুখ। তাৰপিছত জগত যোগ নাথ জগন্নাথ, ত বৰ্গৰ পঞ্চম বৰ্ণ হৈছে ন, গতিকে জগন্নাথ, জগত যোগ নাথ জগন্নাথ, এইটো মৰি এইটো কি হৈছে, পঞ্চম বৰ্ণ হৈছে জগন্নাথ। নটো ত বৰ্গৰ ন হ'ল পঞ্চম বৰ্ণ। বুজি পাইছা? এইবাৰ 11 নম্বৰলৈ আহা। প্ৰথম ছ বা বৰ্গীয় জৰ পাছত দন্তীয় ন থাকিলে দন্তীয় নৰ ঠাইত নিয় হয়। প্ৰথম ছৰ পাছত জাছ যোগ না জাসনা, জাসনা মানে খোজা বা মাগা কাৰ্যটোক জাসনা বুলি কোৱা হয়। জাছ যোগ না জাসনা, এতিয়া এই প্ৰথম ছ বা বৰ্গীয় জৰ পাছত দন্তীয় ন আছে, গতিকে এইটো কি হ'ব, নিয়লৈ পৰিৱৰ্তন হ'ব। এই নটো নিয়লৈ জাসনা। যজ্ঞ যোগ ন যজ্ঞ, এইটো যটো ন, এইটো কি হৈছে, নিয়লৈ জৈনজ্ঞ, এই যুক্তাক্ষৰটোত নিয় আছে, জৈনজ্ঞ, নিয়লৈ পৰিৱৰ্তন হ'ল। ৰাজ যোগ নি ৰাজ্ঞী, এই ৰাজ্ঞী অৰ্থাৎ এইটো জ্বৰ পাছত ন আছে, এইটোতো নিয় আহি গ'ল, জৈনজ্ঞ, এইটো ৰাজ্ঞী অৰ্থাৎ ৰজাৰ কুঁৱৰী। এইটো মুঠতে এইখিনি নিয়মটো আমি কি পালোঁ, প্ৰথম ছ বা বৰ্গীয় জৰ পাছত দন্তীয় ন থাকিলে তাৰ ঠাইত দন্তীয় নৰ ঠাইত নিয় এটা আগম ঘটে বা আহি যায়। 12 নম্বৰটো আছে মূৰ্ধন্য ষৰ পাছত দন্তীয় ত বা দন্তীয় ত থাকিলে দন্তীয় ত দন্তীয় থৰ ঠাইত মূৰ্ধন্য ত আৰু মূৰ্ধন্য ঠ হয়। দন্তীয় তৰ ঠাইত মূৰ্ধন্য ত হ'ব আৰু দন্তীয় থৰ ঠাইত মূৰ্ধন্য ঠ হ'ব যদি মূৰ্ধন্য ষৰ পাছত থাকে। এতিয়া চচ যোগ ঠ, এই মূৰ্ধন্য ষৰ পাছত পেট কাটি হ কওঁ বা মূৰ্ধন্য হ কওঁ আমি, মূৰ্ধন্য ষৰ পাছত এই দন্তীয় ঠটো থকাৰ কাৰণে এই যে মূৰ্ধন্য হ আছে, এইটো আমাৰ মূৰ্ধন্য ঠ হৈ যাব, ষষ্ঠ। পুষ যোগ দন্তীয় ত, এইটো দন্তীয় ত কিন্তু আগত মূৰ্ধন্য হ থকাৰ কাৰণে এইটো মূৰ্ধন্য তলৈ পৰিৱৰ্তন হ'ব, পুষ্ট। হৃষ যোগ ত হৃষ্ট, এইটো মূৰ্ধন্য তলৈ পৰিৱৰ্তন হৈছে। বৃষ জ্যোতি বৃষ্টি, কাৰণ আগত মূৰ্ধন্য হ আছে, সেইকাৰণে এই তটো মূৰ্ধন্য তলৈ পৰিৱৰ্তন হ'ল, বৃষ্টি। কৃষ যোগটি কৃষ্টি, এইটো মূৰ্ধন্য হৰ কাৰণে এইটো মূৰ্ধন্য তলৈ পৰিৱৰ্তন হৈছে। এইবাৰ 13 নম্বৰলৈ আহা। পাছত ক বৰ্গ, প্ৰথম ছ বৰ্গ আৰু দন্তীয় ত বৰ্গৰ বৰ্ণ থাকিলে আগত থকা মৰ ঠাইত সেই পাছৰ বৰ্গৰ পঞ্চম বৰ্ণ যোগ হয়। যেনে সংযোগ কৰ, এতিয়া
পাছত ক বৰ্গ এই ক বৰ্গ আছে এইটো ক বৰ্গ আছে মোৰ পাছত কি আছে ক বৰ্গৰ প্ৰথম আখৰটো আছে আৰু ক বৰ্গৰ পঞ্চম বৰ্ণ হ'ল ঙ সেইকাৰণে সমযোগকৰ শংকৰ ঙটো আহি গ'ল পঞ্চম বৰ্ণ ক বৰ্গৰ পঞ্চম বৰ্ণ হ'ল ঙ পাছত যদি ক বৰ্গ থাকে তেতিয়াহ'লে সেইটো কি হ'ব পঞ্চম বৰ্ণলৈ ক বৰ্গৰ প্ৰথম বৰ্ণ থাকিলে পঞ্চম বৰ্ণলৈ পৰিৱৰ্তন হ'ল ঙ ঠিক তেনেদৰে সমযোগ ছয় প্ৰথম ছ ইয়াতে পিছত প্ৰথম ছ বৰ্গৰ আখৰ আছে প্ৰথম ছ প্ৰথম বৰ্ণটোৱে আছে সেইকাৰণে এইটো কি হ'ল ইয়াৰে প্ৰথম ছ বৰ্গৰ পঞ্চম বৰ্ণ হ'ল ন্যয়চঞ্চ সঞ্চয় ইয়াতে আহি গ'ল প্ৰথম ছ ঠাইত ন্যৰ আগম ঘটি গ'ল সঞ্চয় সমযোগ টান সন্তান ট বৰ্গৰ পঞ্চম বৰ্ণ হ'ল দন্তীয় ন গতিকে ইয়াতে দন্তীয় নটো আগম ঘটিল মোৰ পাছত ট আছে গতিকে এইটো মানে প্ৰথম ট বৰ্গৰ বৰ্ণ আছে গতিকে পঞ্চম বৰ্ণ ট বৰ্গৰ পঞ্চম বৰ্ণ ন সন্তান হ'ল সমযোগটান সন্তান কিম যোগ নৰ কিন্নৰ নৰ পিছত পঞ্চম বৰ্ণ হ'ল আমাৰ নৰ পঞ্চম বৰ্ণ এইটো ন আছে গতিকে যিকোনো বৰ্ণ থাকিলে ন বৰ্গৰ গতিকে এইটো আমাৰ পঞ্চম বৰ্ণই আহি গ'ল কিম যোগ নৰ ক বৰ্গৰ প্ৰথম ছ বৰ্গ দন্তীয় ট বৰ্গৰ বৰ্ণ হ'ল এইটো দন্তীয় ন আৰু ইয়াৰে আকৌ পঞ্চম বৰ্ণটো হ'ল দন্তীয় ন সেইকাৰণে কিম যোগ নৰ কিন্নৰ দুটা ন যোগ হৈ গ'ল সংযুক্তাক্ষৰ বুজি পাইছা এতিয়া আমাৰ ইয়াৰ পিছৰ 14 নম্বৰলৈ আহা অন্তস্থ আৰু উষ্ম বৰ্ণ অন্তস্থ বৰ্ণ কাক কয় কোনকেইটাক অন্তস্থ বৰ্ণ কয় উন্তেষ্ট জ ৰ ল ৱ এইকেইটাক অন্তস্থ বৰ্ণ কয় আৰু উষ্ম বৰ্ণ মানে যিকেইটা বৰ্ণ উচ্চাৰণ কৰিলে আমাৰ মুখৰ বায়ু গৰম বা উষ্ম হৈ ওলায় তপত হৈ ওলায় সেইকেইটাক উষ্ম বৰ্ণ কয় এইকেইটা হ'ল তালিব স মূৰ্ধন্য ষ দন্তীয় হ এইকেইটা হ'ল উষ্ম বৰ্ণ এতিয়া অন্তস্থ বৰ্ণ মানে উন্তেষ্ট জ ৰ ল ৱ আৰু উষ্ম বৰ্ণ মানে তালিব স মূৰ্ধন্য ষ দন্তীয় হ পাছত থাকিলে মোৰ ঠাইত কি হয় মোৰ ঠাইত অনুচ্চাৰ হয় যেনে সমযোগ জম এয়া জ আছে অন্তস্থ বৰ্ণ আছে সেইকাৰণে মটো অনুচ্চাৰলৈ পৰিৱৰ্তন হ'ল সমযোগ সম নহয় সমযোগ জম সংযম সমযোগ হয় সংশয় এই মটো অনুচ্চাৰলৈ পৰিৱৰ্তন হ'ল এই চিনটো ব্যঞ্জন চিন সমযোগ লগ্ন সংলগ্ন এই মটো অনুচ্চাৰলৈ পৰিৱৰ্তন হ'ল কাৰণ ইয়াৰ পিছত আমাৰ কি আছে অন্তস্থ বৰ্ণ ল আছে ঠিক তেনেদৰে সংযুক্ত ইয়াতে অন্তস্থ বৰ্ণ উন্তেষ্ট জ আছে ইয়াতে যেনিবা আমাৰ উষ্ম বৰ্ণ তালিব স আছিল সেয়ে মটো অনুচ্চাৰলৈ পৰিৱৰ্তন হ'ল সমযোগ হাৰ ইয়াতে উষ্ম বৰ্ণ হ আছে পিছত সেইকাৰণে এইটো অনুচ্চাৰলৈ পৰিৱৰ্তন হ'ল সমযোগ হাৰ সংহাৰ বুজি পাইছা এতিয়া 15 নম্বৰলৈ আহা সম আৰু পৰি উপসৰ্গৰ পাছত ক্ৰী ধাতুৰ পৰা উৎপন্ন হোৱা শব্দ থাকিলে দুয়োৰ মাজলৈ দন্তীয় হৰ আগম হৈ সন্ধি হয় সম উপসৰ্গৰ পাছত থকা সম উপসৰ্গৰ মটো কিহলৈ পৰিৱৰ্তন হয় আমাৰ অনুচ্চাৰলৈ পৰিৱৰ্তন হয় এতিয়া সমযোগকৃত এইটো আমাৰ ক্ৰী ধাতুৰ পৰা উৎপন্ন শব্দ কৃত আৰু মটো আমাৰ সম ধাতু মটো অনুচ্চাৰলৈ পৰিৱৰ্তন হ'ব আৰু ইয়াতে আছে ক্ৰী ধাতুৰ পৰা উৎপন্ন শব্দ গতিকে সমযোগকৃত সংস্কৃত সমযোগকাৰ এইটো ক্ৰী ধাতুৰ পৰা উৎপন্ন শব্দ কাৰ গতিকে সংস্কাৰ সমযোগকাৰ সংস্কাৰ এইটো অনুচ্চাৰ হ'ল আৰু ইয়াতে এইটোও আছে গতিকে আমাৰ কি হ'ব এইটো অনুচ্চাৰলৈ পৰিৱৰ্তন হ'ব আৰু মাজত এটা আমাৰ দন্তীয় হৰ আগমন ঘটিল চাবা এইটো অনুচ্চাৰ হ'ল আৰু সমযোগকাৰ অনুচ্চাৰ সংকাৰ হ'ব লাগিছিল আকৌ এটা দন্তীয় হৰ আগমন ঘটিল সংস্কাৰ ইয়াতো তেনেকুৱা হৈছে সমযোগকৃত এইটো মটো অনুচ্চাৰ হৈছে আৰু এটা দন্তীয় হ আগম ঘটিছে হৈ সংস্কৃত হৈছে ইয়াত সংস্কাৰ হৈছে ঠিক তেনেদৰে পৰিযোগকাৰ ক্ৰী ধাতুৰ পৰা পৰি উপসৰ্গৰ পাছত আছে ক্ৰী ধাতুৰ পৰা উৎপন্ন শব্দ পৰিকাৰ নহ'ব পৰিষ্কাৰ দন্তীয় হৰ এটা আগমন ঘটিল পৰিষ্কাৰ
ঠিক তেনেদৰে 16 নম্বৰটো চাবা আগত উট উপসৰ্গ থাকিলে পাছত থকা স্থা আৰু স্তনৱ ধাতুৰ দন্তীয় স লোপ হয় যেনে উৎযোগ স্থান উত্থান এই দন্তীয় হটো লোপ হয় এইটো ঠ উত্থান দুটা ঠ তথ্য উত্থান উত্থানহে হ'ল উত্থান ত আৰু ঠ সংযুক্ত হৈ উত্থান হ'ল এই দন্তীয় হটো লোপ পালে উট উপসৰ্গ থকা কাৰণে এইটো এটা উৎযোগ স্তনৱ এই দন্তীয় হটো লোপ হয় উত্তনৱ উত্তনৱ তাৰমানে এইটো নটো ন বুলি ন উত্তন এইটো ব্যঞ্জন চিহ্ন হয় ইয়াৰ পিছত অ এটা নাহে আৰু উত্তন উৎযোগ স্তনৱ উত্তন হ'ল এতিয়া কিছুমান আকৌ সন্ধি আছে যিবিলাক ওপৰত আলোচনা কৰা নিয়মৰ ভিতৰলৈ নাহে ওপৰত আলোচনা কৰা নিয়মৰ দ্বাৰা সিদ্ধ কৰিব নোৱাৰি সাধিব নোৱাৰি আৰু সেই সন্ধিবিলাকক কোৱা হয় নিপাতনত সিদ্ধ বা অনিয়মিত ৰূপে সিদ্ধ সন্ধি যেনে গো যোগ পদ গোজ পদ তৎ যোগ কৰ তস্কৰ মনস যোগ ইচ্ছা মনীষা হিংস যোগ হিংহ এক যোগ দ একাদশ পতৎ যোগ অঞ্জলি পতঞ্জলি আদি এনেকুৱা ধৰণৰ শব্দবিলাক কোনো সন্ধিৰ ওপৰত আলোচনা কৰা ব্যঞ্জন সন্ধিৰ নিয়মবিলাকৰ দ্বাৰা সাধিব নোৱাৰি গতিকে এইবিলাক হ'ল নিপাতনত সিদ্ধ বা অনিয়মিত ৰূপে সিদ্ধ সন্ধি হৈছে আজিলৈ এইখিনিয়ে ধন্যবাদ